হেল্ল' ফ্ৰেণ্ডছ, পুনৰ এটি নতুন ভিডিঅ'তে মই স্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি হৈছে 28 জুন 2025 আৰু মোৰ আপোনজনৰ আজি বিশেষ দিন অৰ্থাৎ জন্মদিন। তাৰ বিশেষ দিনটোত আপোনালোকে আশীৰ্বাদ কৰিব আৰু মই আগতে উইচ কৰিছোঁ। উপজা দিনৰ বহুত বেছি শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আৰু আপোনালোকেও আশীৰ্বাদ কৰিব দেই। সেই উপলক্ষে আমি আহিলোঁ খতৰা সত্ৰত। এই বিশেষ দিনটোত আচলতে ভগৱানৰ আশীষ অবিহনে মানে আধৰুৱা তেনেকুৱা যেন লাগিল আৰু আমি সেয়েহে আহিলোঁ খতৰা সত্ৰত। ভগৱানৰ আশীষ ল'বলৈ পালে বিশেষ দিনটোত আৰু কি লাগে নহয় জানো। মা দেউতাৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ, আপোনালোকৰ সকলোৰে আশীৰ্বাদ থাকিলে আৰু একো নালাগে। এয়া হৈছে মই ভগৱানৰ কক্ষত যেতিয়া গৈছিলোঁ মণিকূটৰ ভিতৰত প্ৰাৰ্থনা কৰিব মানে সেৱা ল'ব, তেতিয়া ভিডিঅ'টো কৰি থৈছিলহি, সেয়েহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আজি যিহেতু মানুহৰ সমাগমটো ছেটাৰডে হিচাপে বহুত বেছি কম আৰু এটা লক্ষ্য কৰিলোঁ পাৰ চৰাইবোৰো আচলতে আজি ইমান বেছি নাই। আগতে ইমান দেখা পাইছিলোঁ গ'লে আৰু আমি আহিয়ে থাকোঁ খতৰা সত্ৰত এনেকৈ সেৱা লৈ ভগৱানৰ আশীষ লৈ আমি এতিয়া বহি আছোঁ। বাৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব দেই। আজিলৈ আহিছোঁ, লগ পাম অন্য এটি ভিডিঅ'। বাই।